আহোম ৰাজত্বকালৰ চিৰিয়াখানা জু আছিলে আগতে। এতিয়া বৰ বিশেষ একো নাই আৰু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বৰ সুন্দৰ পদক্ষেপ লৈছে। চাওক মই দেখুৱাইছোঁ আপোনালোকক। আহি পালোঁ পহুগড়, শিৱসাগৰ নগৰৰ নিচেই কাষতে থকা জয়সাগৰ অঞ্চলত পহুগড়ত মই আছোঁ আৰু এতিয়া সূৰ্য উদয় হৈছে। সূৰ্যোদয় হৈছে মানে। কুঁৱলীৰ পৰা একোৱেই দেখা নাই আচলতে, ইমানেই কুঁৱলী পৰিছে। মই যথেষ্ট সোনকালে আহিলোঁ সেইবাবে এয়াই আছিল খন্তেকীয়া ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোত যদিহে আপুনি প্ৰথম তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।